নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বতৰৰ পাচলি ভোল যদিও বতৰৰ পাচলি বহুতেও ভোল খাবলৈ বেয়া পায়। আজি মই আপোনালোকক এটা নতুন জুতিৰে ভোল কেনেকৈ ৰান্ধি খাব পাৰি তেনেকুৱা এটা ৰেচিপি দেখুৱাম। মচুৰ দাইলৰ সৈতে ভোল সোৱাদ লগাকৈ ৰান্ধি খাব পাৰি। তেনেদৰে ৰান্ধিলে ভোল খাবলৈ বেয়া পোৱা সকলেও নিশ্চয় খাবলৈ বেয়া নোপোৱা হ'ব। আহকচোন চাওঁ ভিডিঅ'টো কেনেদৰে প্ৰস্তুত কৰিছোঁ। প্ৰয়োজনীয় সামগ্ৰী ভোল, এয়া নৰসিংহৰ পাত লৈছোঁ, 2টা জলকীয়া, গোটা জিৰা, 5 ফোৰণ লৈছোঁ, 100 গ্ৰাম মচুৰ দাইল লৈছোঁ, পিঁয়াজ, আদা নহৰু কাটি লৈছোঁ, হালধি আৰু নিমখ আৰু অলপ গুড়ি মিক্স মছলা, এইখিনি সামগ্ৰী। কেৰাহীত তেল গৰম কৰি কাটি লোৱা পিঁয়াজ, আদা নহৰু এনেদৰে মই ভাজি ল'লোঁ। এইখিনি কিছু সময় ভাজি ল'ব লাগিব। কেৰাহীতে আকৌ গোটা জিৰা আৰু 5 ফোৰণখিনি দি ইয়াতে এতিয়া নৰসিংহৰ পাত, কাটি লোৱা জলকীয়া এইবিলাক গোটেই মই কেৰাহীত এতিয়া দি দিলোঁ। তাৰপিছত ইয়াত দাইলটো দিম। দাইলখিনি আধা ঘণ্টামান পানীত তিয়াই ৰাখিব লাগিব। মই আধা ঘণ্টামান পানীত তিয়াই ৰাখিছোঁ। তাৰপিছত এতিয়া দাইলখিনিও ইয়াতে ভাজি ল'ম ধুনীয়াকৈ। দাইলখিনি দি আকৌ লৰাই দিলোঁ। এনেদৰে কিছু সময় ভাজি ল'ম দাইলখিনি। দাইলখিনি ভাজি লোৱাৰ পিছত ইয়াত ভোল দিম। ভোলটো মই অলপ ডাঙৰ টুকুৰা কৰি কাটি লৈছোঁ। এনেদৰে অলপ টুকুৰাবোৰ ডাঙৰ কৰি কাটি ল'ব আপোনালোকেও। এতিয়া কেৰাহীত দি এইখিনি পুনৰ লৰাই দিম। কিছু সময় এইখিনি ভাজি ইয়াতে আকৌ এতিয়া হালধি দিম। এতিয়া ইয়াত হালধি দিম। হালধি গুড়ি দিলোঁ। হালধি গুড়ি দি আকৌ লৰাই দিলোঁ। গোটেই মিশ্ৰণটো কিছু সময় ভাজিলোঁ। এনেদৰে দাইল, ভোল আৰু মছলাবোৰ মিক্স কৰি ভাজি থাকিলোঁ কিছু সময়। গোটেইখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া ভাজি লোৱাৰ পিছত ইয়াত এইখিনি সিজিবলৈ অলপ পানী ঢালি দিম। পানী দিলে ভালদৰে সিজিব। অলপ পানী দিলোঁ। পানী দি আকৌ লৰাই দিলোঁ। ভালদৰে লৰাই পানী ঢালি দিলোঁ। তাৰপিছত মই নিমখ দিয়া নাছিলোঁ। এতিয়া ইয়াত নিমখখিনি দিম। নিমখ আন্দাজমতে দিব লাগিব। নিমখ দি আকৌ লৰালোঁ ভালদৰে। এই চব্জিখন ধুনীয়াকৈ সিজিছে। এতিয়া ইয়াত মই গুড়ি মছলা দিলোঁ। গুড়ি মছলা ঘৰতে প্ৰস্তুত কৰি লৈছিলোঁ। আপোনালোকেও এনেদৰে প্ৰস্তুত কৰি ল'ব পাৰিব। মছলাখিনি গোটেই দিয়াৰ পিছত আকৌ এইখিনি লৰাই দিলোঁ। মচুৰ দাইলৰ সৈতে ভোলৰ চব্জিখন হৈ গ'ল। চাওকচোন ধুনীয়া হৈছে। সোৱাদো হ'ব নিশ্চয়। আপোনালোকেও ট্ৰাই কৰিব ঘৰত। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। ৰেচিপিটো কেনে পালে কমেণ্ট যোগে জনাব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।